মৰমৰ ছাৰ বাইদেউসকল, আপোনালোকে কেনেকৈ টিচাৰ পেনেলত আহি বা টিচাৰ্ছৰ ডাছবৰ্ড যিটো আছে ডাছবৰ্ডত আহি আপোনালোকে ক্লাছ 9ত ফেইল কৰা ছাত্ৰ ছাত্ৰী যিবোৰ অলৰেডি সেৱাই কি কৰিছে ক্লাছ 10 লৈ আপডেট কৰিছে সেইবোৰ ছাত্ৰ ছাত্ৰী ক্লাছ 9ত কেনেকৈ আগো ঘূৰাই আনিব বা ক্লাছ 9 লৈ কেনেকৈ নমাই আনিব আৰু যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে ক্লাছ 10ত যোৱাবাৰো পঢ়িছিল যোৱাবাৰ কিবা কাৰণত ফেইল বা ড্ৰপ আউট হৈ থকাৰ কাৰণে এইবাৰো ৰিপিটাৰ হিচাপে ক্লাছ 10তে পঢ়ি আছে সেইবোৰ ছাত্ৰ ছাত্ৰী কিন্তু এইবাৰ ক্লাছ 10ৰ যেটো সেৱা স্পোকেন ইংলিছৰ টিচাৰ পেনেলত যেটো লিষ্ট দিছে ছাত্ৰৰ তাত কিন্তু সেইবোৰ ছাত্ৰ বা ছাত্ৰীৰ নাম নাপাব তো যিবোৰ ক্লাছ 9ত ৰিপিটাৰ ষ্টুডেন্ট আছে সেইবোৰ ছাত্ৰ বা ছাত্ৰীৰ নাম নতুনকৈ সেৱা স্পোকেন ইংলিছ এপত এড কৰিব লাগিব এটো টিচাৰ পেনেলৰ পৰা শিক্ষক এজনে বা ছাৰ বা বাইদেউ সকলে টিচাৰ পেনেলত আহি তাৰ পৰা এড কৰিব লাগিব তো এতিয়া টিচাৰ পেনেলত আহি ক্লাছ 10ৰ ছাত্ৰ বা ছাত্ৰীৰ নাম কেনেকৈ এড কৰিব পৰা যায় বা যিবোৰ ছাত্ৰ বা ছাত্ৰী ক্লাছ 10 লৈ সেৱাই আপগ্ৰেড কৰি দিছে কিন্তু সেই ছাত্ৰজন বা ছাত্ৰীজন প্ৰকৃতাৰ্থত ক্লাছ 9ত পঢ়ি আছে কিবা কাৰণত ফেইল কৰিছে বা ড্ৰপ আউট হৈছে তো 10ৰ পৰা কেনেকৈ 9 লৈ আনিব পৰা যায় এই দুটা বিষয় লৈ মই আজিৰ ভিডিঅ'ত আলোচনা কৰিম স্কিপ নকৰিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদিহে কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিব তো আপোনালোকে টিচাৰ পেনেললৈ আহিব টিচাৰ পেনেলত কেনেকৈ আহিব আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব sebaspokenenglish.com এই যে ইয়াতে যেটো আছে sebaspokenenglish.com sebaspokenenglish.com বুলি সাৰ্চ কৰি আপোনালোকৰ টিচাৰৰ যেটো ইউজাৰ নেম আৰু পাসওয়ার্ড সেই পাসওয়ার্ডটো আপোনালোকে যেটো সেট কৰিছিল সেই ইউজাৰ নেম আৰু পাসওয়ার্ড ব্যৱহাৰ কৰি টিচাৰ পেনেলত আহি যাব টিচাৰ পেনেলত আহিলে এনেকুৱা ইন্টাৰফেস আপোনালোকৰ সন্মুখত দেখাব তাৰপিছত আপোনালোকে মই ডেস্কটপ সেট কৰিছো ইয়াতে আপোনালোকে দেখিবলৈ পাব বহুত কেইটা অপচন দেখিবলৈ পাব যেনেকুৱা ডাছবৰ্ড আছে কোৰ্স কন্টেন্ট আছে টেষ্ট আছে ষ্টুডেন্টস আছে ষ্টেটিষ্টিক্স আছে সেটিংস আছে সো ইয়াতে যেহেতু ছাত্ৰ বা ছাত্ৰীখিনি কি কৰা হ'ব গতিকে ইয়াতে আহিব লাগিব প্ৰথমত আহিব লাগিব ষ্টুডেন্টৰ ইয়াতে ক্লিক কৰিব লাগিব ঠিক আছে ষ্টুডেন্ট নামৰ অপচনটো যে দেখিবলৈ পাব তাতে ক্লিক কৰিব এতিয়া মই ষ্টুডেন্টৰ অপচনটোত ক্লিক কৰিলো ঠিক আছে ষ্টুডেন্টৰ অপচনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে ক্লাছ 9 আৰু ক্লাছ 10ৰ দুটা অপচন দেখিবলৈ পাব যেহেতু আমি প্ৰথমতে কি কৰিম ক্লাছ 10ত যিবোৰ ছাত্ৰ বা ছাত্ৰী প্ৰকৃতাৰ্থত 9ত পঢ়ি আছে কিন্তু সেৱাই ক্লাছ 10 লৈ আপগ্ৰেড কৰিছে কিন্তু সেই ছাত্ৰ বা ছাত্ৰীজনে ড্ৰপ আউট বা ফেইল কৰাৰ কাৰণে 9ত পঢ়ি আছে 10ৰ পৰা 9 লৈ আনিব লাগে গতিকে মই 10ত ক্লিক কৰিম ঠিক আছে এটা মই 10ত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে এটা 10ত পঢ়ি থকা ছাত্ৰ বা ছাত্ৰীৰ লিষ্টটো এটা আহি যাব তাৰ পৰা মই এটা ছাত্ৰী যেটো মানে প্ৰকৃতাৰ্থত ক্লাছ 9ত পঢ়ি আছে এই ছাত্ৰীজনী প্ৰকৃতাৰ্থত ক্লাছ কি পঢ়ি আছে ক্লাছ 9ত পঢ়ি আছে কিন্তু ক্লাছ 10 লৈ সেৱাৰ তৰফৰ পৰা আপগ্ৰেড বা আপডেট কৰি দিয়া হৈছে তো এইটো 9 লৈ আনিবলৈ হলে কি কৰিব লাগিব ইয়াতে আপোনালোকে কি দেখিবলৈ পাব এই এডিটৰ কলমৰ নিচিনা এটা দেখা পাব ইয়াতে এইটো মানে এডিট কৰাৰ অপচন ইয়াতে এই ছাত্ৰীজনীক যদি এই ছাত্ৰ বা ছাত্ৰীজনীক যদি আপুনি ক্লাছ 9 লৈ ল'ব বিচাৰে যেহেতু সেৱাৰ তৰফৰ পৰা আল্টিমেটলি কি কৰা হৈছে অটোমেটিক্যালি 10 লৈ আপগ্ৰেড কৰি দিয়া হৈছে সো এই কলমত প্ৰেছ কৰিব লাগিব প্ৰেছ কৰাৰ লগে লগে কেইটামান অপচন ইয়াতে আপোনালোকে দেখিবলৈ পাব ইয়াতে খালি এটাই আপোনালোকে জাস্ট এটাই কাম কৰিব লাগিব হেতু আপোনালোকে ইয়াতে দেখা ধৰণে যেটো ক্লাছ আছে এই ক্লাছ 10 বুলি এটা আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দুটা অপচন ইয়াতে দেখিবলৈ পাব ক্লাছ 10 আৰু 9 যেহেতু এই ছাত্ৰীজন ক্লাছ 10ত আপগ্ৰেড কৰা হৈছে এতিয়া জাস্ট ইয়াতে প্ৰেছ কৰিব ইয়াতে প্ৰেছ কৰি সাবমিট কৰিলে হৈ যাব মই ইয়াতে প্ৰেছ কৰিলো প্ৰেছ কৰাৰ পিছত এই সাবমিট যেটো অপচন আছে ইয়াতে মই দেখাই আছো এই সাবমিট নামৰ অপচনত ক্লিক কৰিলে এই ছাত্ৰীজন ক্লাছ 9 লৈ গুচি যাব এটো একদম সিম্পল মেথড মই যেহেতু এতিয়া ক্লাছ 9 লৈ নলম সেই কাৰণে মই এটো কিবা কৰিলে স্কিপ কৰি গলো এতিয়া যিবোৰ ছাত্ৰ ক্লাছ 10ত যোৱাবাৰো পঢ়িছিল কিবা কাৰণত ড্ৰপ আউট হল বা ফেইল কৰিলে এইবাৰো ক্লাছ 10ত পঢ়ি আছে সেইবোৰ ছাত্ৰৰ নাম নতুনকৈ এড কৰিব লগা হলে ইয়াতে আপোনালোকে এই ইয়াতে এড ষ্টুডেন্ট নামৰ এটা অপচন দেখিবলৈ পাব এই এড ষ্টুডেন্ট নামৰ অপচনত আপোনালোকে ক্লিক কৰিব লাগিব তো এতিয়া মই এড ষ্টুডেন্ট নামৰ অপচনত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে ইয়াতে কেইটামান অপচন আহি যাব ইয়াতে ফিল আপ কৰিব লাগিব প্ৰথমতে দিব লাগিব ছাত্ৰজনৰ নাম লিখিব লাগিব ছাত্ৰ বা ছাত্ৰীৰ নাম লিখিব লাগিব তাৰ পিছত ইয়াতে প্ৰেছ কৰাৰ পিছত ক্যালেন্ডাৰ এটা আহিব ক্যালেন্ডাৰ মতে ছাত্ৰ বা ছাত্ৰীজনীৰ ডেট অফ বাৰ্থটো দিব লাগিব
ঠিক আছে ডেট অফ বাৰ্থটো ইয়াৰ পৰা আপোনালোকে এই কেলেণ্ডাৰৰ পৰা কৰিব কেলেণ্ডাৰৰ পৰা আপোনালোকে চুজ কৰি দিব সেট কৰিব তাৰপিছত জেন্ডাৰটো ইয়াৰ পৰা চুজ কৰিব এনেকৈ মেল হয় নে ফিমেল হয় নে আদাৰ কিবা হয় দিব তাৰপিছত ইয়াতে দিব লাগিব ইয়াতে ফোন নম্বৰ আছে ফোন নম্বৰ অপশ্যনটো ইয়াতে ফোন নম্বৰটো দি দিব তাৰপিছত ছাত্ৰ বা ছাত্ৰীজনীৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এইটো ঘৰত দিব ইয়াতে কেনেকৈ দিব লাগে তাৰ ফৰ্মুলাটো দিছে ঠিক এই ফৰ্মুলাত দিব লাগিব তাৰপিছত কি কৰিব লাগিব ইয়াতে গাৰ্ডিয়ান নেম সেই ছাত্ৰ বা ছাত্ৰীজনীৰ মুৰব্বী কোন গাৰ্ডিয়ানৰ নামটো দিব লাগিব তাৰপিছত সেই ছাত্ৰ বা ছাত্ৰীজনীৰ ক্লাছ ইয়াৰ পৰা চুজ কৰিব লাগিব আপুনি যেহেতু 10ত এড কৰিব গতিকে এই 10ৰ যেটো ইয়াতে আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ঠিক আছে আপুনি ইয়াতে ক্লিক কৰিলে ক্লিক কৰাৰ পিছত লাষ্টত কি হ'ব সিটি ভিলেজ সিটি টাউন বা ভিলেজ এই ছাত্ৰ বা ছাত্ৰীজনীৰ সিটি ভিলেজ টাউনটো আপুনি ইয়াতে লিখিব লিখাৰ পিছত আপুনি ইয়াতে যেটো সাবমিট অপশ্যন আছে এই সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে যিজন ছাত্ৰ ক্লাছ 9 যোৱাবাৰ পঢ়িছিল এইবাৰো ক্লাছ 9ত পঢ়ি আছে তেওঁৰ নাম এইবাৰ ক্লাছ 10ত নাই সেই ছাত্ৰজনৰ নাম সাকসেসফুলি এড হৈ যাব সো এই দুটা কথাই আজিৰ ভিডিঅ'ত আলোচনা কৰিব লগা আছিল আৰু 9ৰ ছাত্ৰ ছাত্ৰীখিনিৰ নাম এই টিচাৰ পেনেলতে হওক বা সেবা স্পোকেন ইংলিছ এপত এই ছাত্ৰ বা ছাত্ৰীজনীয়ে কি কৰিব পাৰিব সেবা স্পোকেন ইংলিছ এপ ব্যৱহাৰ কৰিব পাৰিব আৰু টিচাৰ পেনেলত ক্লাছ 9ৰ ছাত্ৰ বা ছাত্ৰীৰ নাম জুলাই মাহৰ 11 তাৰিখত আহি যাব জুলাই মাহৰ 11 তাৰিখত এই নামখিনিও আহি যাব সো আজিৰ ভিডিঅ'টো এইখিনি আলোচনা কৰিব লগা আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট আৰু আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত বেছি বেছিকৈ শ্বেয়াৰ কৰিব যাতে সকলোৰে এই ভিডিঅ'টো চাই উপকৃত হয় থ্যাংক ইউ